সেইকাৰণে হিংসা লাগিছে আকৌ তোৰ ভাগৰ মই কিবা গম নাপাওঁ ঐ বেছি কথা নকবি দেই একদম মুখতে মাৰি দিম গম পাবি কিন্তু আছো না মাৰ কেনেকে মাৰ চাওঁ মই নামাৰো মায়ে মাৰিব তোক যেতিয়া মই মাক লগাই দিম তই ক্লাছ কৰিবলৈ মোবাইল নাই লোৱা তই ফটোৱামি কৰিবলৈহে মোবাইল লৈছ তেতিয়া গম পাবি ঐ মই ফটোৱামি কৰিবলৈ লৈছো হা মই ফটোৱামি কৰিবলৈ লৈছো তই এনে বৰ একেবাৰে ক্লাছ কৰ দেখিছো নহয় ঐ মই ক্লাছ কৰো বুইছ তোৰ নিচিনা একদম নহয় একেবাৰে একদম দাঁত ভাঙি দিম গম পাবি মোক কি সৈয়া এটা দাঁত ভাঙি দিবি একদম চুলি ছিঙি দিম একদম মই কৈছো না মোক কওঁলি একদম চুলি মই ছিঙি দিম একদম মুখেনকে লাগি নাথাকিবি কিন্তু তই মোক কৈ দিছো মই তোক একদম তহঁতৰ বেছি হৈছে নি বেছি হৈছে নি তহঁতৰ ৰন বাইৰৰ চুলিতে ধৰিছ পাই নেকি আলহীৰ আগত একেবাৰে সিহঁতি মানে একদম লাজত মেৱাই মাৰিব দেই মোক জোন কেনে লাগিছে ইহঁত দুটাই তোক মই মোবাইল দিয়ে ভুল কৰিলো মৰম কৰি কৰি বেছি চল পাইছ বেছি চল পাইছ তহঁত দুইটাই দুইটাই কাণত ধৰি থাক এটা গাত দুখ নহলে কাজিয়া হ'ব জোন মই ভাত বনাই আছো ইহঁত দুটাই কাণত ধৰিছে নে তই চাই থাকিবি নহলে তয়ে মাৰ খাবি মই আকৌ কাম কৰি থকা মানুহ যে কাম নকৰাকৈ থাকিবই নোৱাৰো কামকে কৰিবলৈ নিদিয়ে বুজিছে মনে মনে কাঁহী বাতিখিনি আনি বাহিৰতে থৈছো বাপেকে ভিতৰত অকণমান জেগাত হ'লে মই ধুব নোৱাৰো এইবোৰ বাহিৰত ধুই দিম বেয়া লাগি আছে আমৈ নহয় মানে আমৈ আমাৰ পৰীক্ষা কেঞ্চেল কৰিলে যে ৰিজাল্টনো কি আহিব সেইটোকে ভাবিয়ে বহি আছো অনলাইনকে হ'লেও ইমান কষ্ট কৰি পঢ়িছিলো পৰীক্ষাটোৱে নহ'ল যে নহয় আমৈ যিয়ে ৰিজাল্ট নোলাও সেইটো ডাঙৰ কথা নহয় মই পৰীক্ষা দিয়াহেঁতেন কিজান তাতকৈ ভাল ৰিজাল্ট হ'ল হয় সেইকাৰণেহে মনটো বেয়া লাগি আছে আমৈ আমৈ যে কথাবোৰ হহুৱাই মাৰিব দেই আপুনি দিনটো কাম কৰি কৰি ভাগৰি গলো পাই এতিয়া বিচনাখনত বহিহে বৰ শান্তি লাগিছে তহঁতৰ ঘৰতহে মই জিৰণি পাইছো এনেকুৱা সময়ত মই আকৌ সেই বাৰী শাক পাচলিৰ লগত লাগি থাকোঁতে যায় বুজিছানে সেই বেপাৰীবোৰ আহে আকৌ এনেকুৱা সময়ত সিহঁতক বাৰীৰ পৰা একদম ওজন কৰি কৰি শাক পাচলিবোৰ দিব লাগে মোৰ সেইকাৰণে এইটো সময়ত আৰাম কৰিবলৈ সময়ে নাই বুজিছ ইমান খেতি কৰ নে তই মই এদিন তহঁতৰ ঘৰলৈকে যাম ৰ যাবি মোৰ গ'লে যে ইমান ভাল লাগিব সেই আগৰ নিচিনা দুইজনী একদম খুব গাঁও ফুৰিম বুজিছ এইবোৰ এতিয়া বাদ দে বুজিছ একদম অকণমান দেৰি পিছত মানে বেছি হ'ব কথা পাতি দুইজনী নেপাওঁৱেই নহয় অকণমান দেৰি পিছত ইটোৱে চাহ দে এতিয়া তোৰ কথাখিনিকে কচোন মোৰ ইমান শুনিবলৈ মন গৈ আছে কিনো হ'ল হেৰ' তোৰ কম ৰহ তোকে নকয়নো কাক কম হেৰ' আৰু তোক কথাখিনি কোৱা পা মোৰ একদম গাটো বেলেগ পাতল লাগি আছে এইকেইদিন তই যে এনেদৰে মন মাৰি বহি আছ এই বহি থাকিলে ছোৱালীকেইজনী কি হ'ব ছোৱালী
মনে মনে থাকচোন। সিহঁতক পঢ়াব বিচাৰিছ পঢ়াবি, কিন্তু তই এনেদৰে কন্দা কটাখন কৰি বহি থাকিলে কি পঢ়াবি তই হা? কিবা এটাতো ভাবিব লাগিব নহয়। আজি এমাহ হ'ল আমি কি কৰিছো, মৰিলো নে জীয়াই আছো সি খবৰ ল'বলৈ নহা হ'ল। মাৰি পিটি গোটেই তিনিজনীকে খেদাই দিলে সি। ঐ তই সেই মৰিবলৈ যোৱাটোৰ কথা নকবি বুজিছ। এওঁৰ ককায়েকে মানে সেই তোৰ শহুৱেৰে কমখন কষ্ট কৰি সুন্দৰকৈ ঘৰখন সজাইছিলে নে? লখিমী বোৱাৰীজনী আনি দিলে, সি সেই জহনীত যোৱাটোৱে চব শেষ কৰি দিলে। সি আহিলেও মই তাক কি কৰিম মই নিজে গম পোৱা নাই। মই সেই মৰাটোক জহনী নিয়াটোক সি সেই ঘৰ পেচা পইচা সোপা সেই মুটনি সোপা খাই সেই ক'ৰবাত পৰি আছে হ'বলা। সেই সোপা শেষ হ'লেহে আহিব ই। মা মই স্কুলৰ পৰা আহোঁতে দেউতাক দেখিছিলোঁ। একো নাই কোৱা। চানা খাবলৈ পইচা 10 টকা দিলে। মই বোলো দেউতা তই ঘৰটো কেলে বেচিলি, আমিনো ক'ত থাকিম, আমাকনো কেলে খেদি দিলি সেই বুলি ক'লে। দেউতাই মোক 100 মাৰি দিলে আৰু পইচা 10 টকা কাঢ়ি ল'লে। দেখিলি মৰিবলৈ যোৱাটোৰ কথা, নিজৰ জীয়েককো চিনি নাপায়। সেইটোৰ কথা ভাবি থাকি মন মাৰি থাকিলে কিবা হ'ব নি হা? তই অকৰাৰ কাৰণে সি তোক তেনেকুৱাখন কৰিছে। অকণমান তই সাহসী হ বুজিছ। সি ক'ত মৰে মৰক। সি সেই ঘৰ মাটি বিক্ৰী কৰাৰ পিছত 3 কথামান মাতি আছে। তাত কি কৰিব পৰা যায় তই সেইটো প্ৰথম চিন্তা কৰ বুজিছ। ইয়াতে থাকিব পাৰিবি, আমি অকলেহে থাকোঁ আৰু আমি আছোঁ নহয়। তই কেলৈ চিন্তা কৰিব লাগিছে হা? তথাপি নাই যা, জীয়েৰক ভিতৰলৈ লৈ যায়। সেই স্কুলৰ পৰা আহিছে, কিবা এটা খাবলৈ দে গৈ যা। অ মামা, মানুহ দুজনী মানে পাৰ্টি খাবলৈ আহিছে। মোৰ কথাটো শুনাই নাই যে মাহঁতে। অ মা বোলো, তই কিবা কৈছিলি নি? মোৰ লগত কথা পাতি থকা দেখা নাই, ইমান মৰচন টানিছ যে। মানুহ দুজনী মানে বোলো পাৰ্টি খাবলৈ আহিছে। আই কি পাৰ্টি কম নহয় দেই মানুহবোৰ। কিহৰ পাৰ্টি খাবলৈ আহিছে? আমাৰ ধনদাৰ পাৰ্টি আকৌ। পগলা হ'ল নি মানুহবোৰ? পৰীক্ষা দিবলৈ নাপালে সেইবোৰ দুখ আছেই। ৰিজাল্ট বা কি হয় সেইবোৰ টেনচন আছেই। পৰীক্ষাটো বোলে দিছে বোলে, তেতিয়া ৰিজাল্ট ওলালে বোলে পাৰ্টি খাবলৈ আহিছে। সেয়াও এটা কথা। মানুহবোৰ সঁচাকৈ দেই বৰ আচৰিত মানি গ'লো আৰু দেই। হয় নি? যিমানে বদমাচি নকৰক পাই, আমাৰ ধনটো একদম পঢ়াত বেয়া নহয়। পিছে মানুহবোৰে এনেকৈ পাৰ্টিটো বিচাৰি আহিলে আমাৰ ধনৰ মনটো বেছিহে বেয়া লাগিব। ঐ ৰণ, যা ককায়েৰক আলহী আহিছে বুলি গম পাবলৈ নিদিবি যা। মা তুমি কিয় চিন্তা কৰা? ৰণ কে होते हुए धन को कुछ नहीं हो सकता। নহয় আমাৰ মা আৰু গাধলি আমৈৰ গোপন বৈঠকখন আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? ইয়াৰ পিছতো আৰু কিবা কিবি বৈঠক বহিব। মাহঁতৰ বৈঠকখানাৰ সোৱাদ যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব দেই, আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। বৈঠকখানাৰ এণ্ট্ৰি পাবলৈ আকৌ বেল আইকনটো টিপিলেহে হ'ব। মোৰ পিছে এতিয়া বিগ মিছন এটাত যাবলৈ আছে, ধনদাৰ প্ৰটেকশ্যন।